बर' कछारी गावहायुं खुंथायनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारिया सानसेनि हाबाफारिजों जनाइनि माइदांस्रि ओनसोलाव माखासे जेंनाफोरखौ लानानै नायगिदिङो। मख'नो गोनांदि थांनाय 1985 मायथाइनिफ्राय हलक नलानि गिख्रंथाव दैबानाया बोसोरफ्रोमबो माइदांस्रि ओनसोलनि 150सो नखरफोरनि न' बांखौ खहा खालामनायजों लोगोसे जौ बिघा आबाद हाखौ खहा खालामबोनायाव गोबां हालाय हाफाय जानांदों ओनसोलनि रायजोफोरा। मंगलबारखालि फुंबिलि समाव बर' कछारी गावहायुं खुंथायनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारिया नायगिदिंहैनानै बे ओनसोलनि जेंनानि सोमोन्दै आसामनि वाटार रिसर्स बिफाननि मन्थ्रि पियुष हाजरिकाजों सावरायनानै फोजोबना होनायनि खोथाखौ रायजोफोरनो खोथा होयो। लोगोसेनो सन्तपुरनिफ्राय माइदांस्रि फोनांजाबनाय लामानि देटाक दैमायाव गंसे दालां लुनायनि थाखाय सोरखारजों सावरायगोन होननानै बुङो। बेनि उनाव बिकेडब्लिउसिनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारि बिथाङा 2 नं माइदांस्रि ब्रह्म मन्दिर आरो भाटी मन्दिराव नुजाथिनानै रायजो राजाफोरजों सावरायलायो। मख'जाथाव बाथ्रादि मंगलबारनि बे हाबाफारियाव बिकेडब्लिउसिनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारिजों लोगोसे इउबिपिअनि आफादगिरि मनरन्जन बसुमतारि, मिरु एबसुनि आखान्थि नेहाथारि बड'सा ब्रह्म, धेमाजि जिल्ला इउबिपिअनि गौथुमारि नेहाथारि तरनि बसुमतारि आरो गुबुन दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिकेडब्लिउसिनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारि आरो इउबिपिअनि आफादगिरि मनरन्जन আজি बसुमतारिया যি खौरां बिजोङाव উদ্দেশ্য লৈ ओरैबायदि আমি बुङो। আহিছিলোঁ প্ৰথমবাৰৰ কাৰণে বুলি ক'ব লাগিব যে বৰ কছাৰী অল্প অটোমেশ্যনটো পোৱাৰ পিছত মই প্ৰথম খোজ দিছোঁ আৰু উদ্দেশ্য এইটো আছিলে ৰাইজৰ যি অভাৱ অভিযোগ যিবোৰ সমস্যা আছে সেইটো জানিবৰ কাৰণে আহিছিলোঁ, মত বিনিময় কৰিবলৈ আহিছোঁ। অলপ পিছত মানে ৰাইজৰ লগত আকৌ মত বিনিময় হ'ব, মিটিং হ'ব। মাইদাংস্ৰী যিটো LP স্কুল আছে, সেইটো বিদ্যালয় আছে, তাত মানে বহা হ'ব ৰাজহুৱা মিটিং। মানে ঘূৰি চালোঁ সমস্যা ৰাইজে যিটো দেখুৱাইছে বহুত দুখ লগা। এনে হলক নলা আমি যিটো দেখি আহিছিলোঁ, ৰাইজে যিটো ৰিপৰ্টিং কৰিছে বা জনাইছে, ইয়াৰ পৰা গম পাইছোঁ যে মানে more than 500 ফেমিলি ইন মানে হলক নলা যিটো মানে ইৰোশ্যন ফ্লাডেড যিটো নেকি বাৰিষা ছিজনৰ হয়, ইয়াত মানে ক্ষতিগ্ৰস্ত হৈছে। সেইটো মানে ব্যৱস্থা বিচাৰিছে ৰাইজে প্ৰটেকশ্যনৰ। তাৰপিছত আকৌ আমি ঘূৰি চালোঁ যে মানে ইয়াত দেঠাক নদীয়ে যেনেকুৱা বিধ্বংসী ৰূপ লৈ মানে বা বাৰিষা ছিজনত ইয়াৰ কাৰণে মানে ৰাইজে চিন্তিত আছে। ইয়াৰ কাৰণে কেনেকুৱা আমি প্ৰটেকশ্যন কৰিব পাৰে ইয়াৰ উপায় আমি বিচাৰিছোঁ। আৰু স্পেচিয়েলি মই চিন্তা কৰিছোঁ আমাৰ সাংসদ মহোদয়, প্ৰধান আৰু বিধায়ক তেখেতসকলৰ আলোচনা কৰি কিবা এটা ৰাস্তা নিশ্চয় ওলাব লাগিব। আৰু মই ভাবিছোঁ মানে অসম বিধানসভা যিটো ছেছন 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব, আমাৰ মানে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীৰ লগতো মই এই সম্পৰ্কে মানে আলোচনা কৰিম। কিবা এটা ৰাস্তা নিশ্চয় ওলাব বা সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতে নিশ্চয় সহায় কৰিব। সেইকাৰণে ৰাইজৰ লগত সেইটো কথা অলপ আমি আলোচনাত কিবা এটা চলুচন ৰাস্তা ল'ব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু ইয়াত যিটো মানে আমি এতিয়া থিয় হৈ আছোঁ, এই দেখা নদীৰ ওপৰত মানে ৰাইজে দলং এখন বিচাৰিছে। কাৰণ সেইটো দলঙে মানে বহুত ইম্পৰ্টেণ্ট জনাই দিছে যে মানে এইটো আমাৰ সেই চাইডত কি গাঁও আছে, লাদাংগুৰি, মাইনাপুৰ, ছিংগাপুৰ, জয়পুৰ, আৰু এইটো মানে দৈনন্দিন মানে অহা যোৱা কৰা মানে বহুত মানে আৱশ্যক ৰাস্তা এইটো। এই ৰাস্তা সম্পৰ্কেও বিষয় লৈ মই আলোচনা কৰিম বুলি ভাবিছোঁ। কি কৰিব পৰা যে মানে চেষ্টা কৰাত থাকিব, নিশ্চয় আমি কিবা এটা সুবিধা লাভ কৰিব বুলি মানে আশা ৰাখিছোঁ। আৰু ৰাইজৰ লগত সেই বিষয়ে আমি আলোচনা কৰি মানে সিদ্ধান্ত নিশ্চয় আহিব পাৰিম আশা কৰিছোঁ। ৰায়াং ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু আদিও বড়ো অঞ্চলবিলাকৰ পথসমূহ আদিও সুচাৰুৰূপে সুচল হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে আপোনাৰ স্বাৰ্থ পৰীক্ষা দেখিব। আমি যেতিয়া পুঁজি ঠিক ধৰণে পাব, এতিয়াতো ইণ্টাৰ কাউন্সিল আমাৰ পুঁজি আমি মাত্ৰ 13.5 কোটি পাই, 13.5 কোটি টকাৰ লগত আমি ইমান ডাঙৰ স্কিম মানে ধৰিব নোৱাৰোঁ। আৰু আমি ধুবুৰীৰ পৰা মানে শদিয়ালৈ আৰু বৰাক ভেলী এইখিনি মানে জিলাসমূহক আমি চাব লাগে, অঞ্চলসমূহ চাব লাগে। সেইকাৰণে আমি যদিও ইচ্ছা থাকে আমি ইমান মানে কাম যেনেকুৱা আগবাঢ়িব লাগিছে কৰিব পৰা নাই। নিয়াৰ ফিউচাৰ এতিয়া অসম চৰকাৰে মানে বাজেটটো মানে ভালকৈ আমাৰ কাউন্সিলত দিব বা ধৰাই দিব, তেতিয়া আমি এইবোৰ বস্তু মানে সহজত কৰিব পাৰিম বুলি আশা কৰিব পৰা যায়। আজি যিহেতু মাইদাংস্ৰী এই গাঁৱত যিটো হলক নালা বুলি কয়, এই হলক নালাৰ যিহেতু বান্ধ এটা আছিলে, সেই বান্ধৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় 500 ফেমিলি, 500টা পৰিয়ালে ইয়াত যিটো খেতি, ধান খেতি বিশেষকৈ তাৰ ওপৰত নিৰ্ভৰশীল আছিলে।
এই বান্ধটো ভাগি যোৱাৰ পিছত ইয়াত খেতি নোহোৱা হৈছে আৰু লগতে এই বান্ধটো ভাগি যোৱাৰ পিছত ওচৰৰ যিবিলাক গাঁও তাত প্লাৱিত হৈ পেলাই যিবিলাক পুখুৰীৰ মাছ চব ওলাই গৈছে তাৰমানে। গতিকে ৰাইজে খুব আপত্তি কৰাৰ কাৰণে আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মেহনেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ লগতে আমি ইয়াত এই জেগাত পৰিদৰ্শন কৰিব আহিলোঁ। আৰু বিশেষকৈ যিহেতু বড়ো কছাৰী কাউন্সিলৰ যিটো পুঁজি সীমিত, সেইকাৰণে তেখেতৰ লগতে আমি অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে এই 500টা পৰিয়ালৰ যিটো জীৱিকা, যিটো খেতিৰ ওপৰত নিৰ্ভৰশীল, এই কৃষক ৰাইজৰ যাতে উন্নতি হয় বা তেওঁলোকে চলিব পৰাৰ কাৰণে এই বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে আমি সংযুক্ত পৰগনা মঞ্চৰ ফালৰ পৰা এইটো ডিমাণ্ড দিছোঁ কাউন্সিল আৰু লগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ।